নমস্কাৰ, মই মধুস্মিতা শইকীয়া। আপোনালোকক মোৰ অন্য এটা ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি এতিয়া মই আছোঁ মোৰ সৰু ভণ্টি, মানে সৰু ননদৰ ঘৰলৈ। সকলোৱে কুৱেশ্যন কৰি আছিল তাই অহা নাই নেকি। এতিয়া মই আহিছোঁ। আমি এতিয়া এঠাইলৈ যাম। তালৈ গৈ আমি কামখিনি কৰিম আৰু আমি দুইজনী যাম। আজি মানে দুইজনীৰ কাম আছে। মোৰ আছে শ্বুটিং আৰু তাই আজি বস্তু এটা বনাই মানে দিব। আমি য'লৈ যাম গন্তব্যস্থানলৈ, তাত গৈ পেলাই দেখুৱাই আছোঁ। কিন্তু তাই কি দিছে বস্তুটো এতিয়ালৈকে দেখুৱাই দিওঁ আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব। বেকা হ'লে কৈ থাকিব, তাত ভালকৈ দেখুৱাই দিম বাৰু। এইজনী ব'লা ব'লা ফুফু যাম ব'লা মা। আৰু এয়া মোৰ সৰু জোঁৱাই, মানে মোৰ ভণ্টিৰ হাজবেণ্ড হয়। আমি তিনিওজনী এতিয়া ওলালোঁ ধুনীয়াকৈ যাবলৈ। বাকী চাই থাকক। যান যান, বাই বাই দি দিয়া, বাই বাই দি দিয়া। পিপি আমি ক'লৈ যাম দে হা? ফুফু যাম, বোকা আছে ব'লা। মোক ওচৰত উঠা। মোৰ নিজৰ হাতে ব্যৱহাৰ। আমি পালোহি লক্ষ্যজ্যোতি ছাৰৰ তাত। আপোনালোকে সকলোৱে চিনিয়ে পাই চাগে। তো এয়া ছাৰৰ ঘৰ আৰু ইয়াতে আজি আমাৰ শ্বুটিং আছে। আৰু আৰাধ্যাকো লৈ আহিছোঁ। তাইৰো আজি প্ৰথম শ্বুট, তো সেইকাৰণে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আৰু লগতে আমাৰ কি কয় সৰু দেহা আহিছে। তাইও ধুনীয়াকৈ কেকটো বনাই লৈ আহিছে, দেখিছে। এতিয়া ছাৰক দিব। তো ব'লক আগলৈ কি হয় চাই থাকিম। যেন আহি এটা ফুল চিঙাল লাগিছে যাওক। মোৰ চেণ্ডেল দি গ'ল চাওক। মোৰো তাইক মই থৈ আহিব পাৰিম নহয়। শুনচোন আহা, এই ভব চোৱাহি। জানো আহা ছাৰ। হাই, ইমান ধুনীয়া মানুহ। তাই আচলতে দিয়কচোন। ছাৰৰ ঘৰ পালে। ছাৰ আপোনাৰ ইণ্ট্ৰডিউচটো দি দিয়ক। ইণ্ট্ৰডিউচ দিবলৈ দৰকাৰে নাই। ছাৰ পিনে আহক। এয়া ছাৰ আৰু ছাৰৰ ঘৰ পাই গ'লোহি। ছাৰৰ লগত আমাৰ চিনাকি কিমান বছৰ কৈ দিয়ক। বহুত পুৰণা, একদম মধুস্মিতাৰ গোটেই ষ্ট্ৰাগলখিনি মই জানো। তাই বহুত একদম এজনী সাহসী ছোৱালী। তাই মোকো সাহস দিছিলে, ময়ো সাহস দিছিলোঁ। আৰু আজি খুবেই বেছি গৌৰৱ অনুভৱ কৰিছোঁ। তাই বহুতখিনি এচিভ কৰিছে আৰু আপোনালোকেও মৰম দিছে। আৰু আজি বহুত দিনৰ মই লগ পাইছোঁ। খুব ধুনীয়া কনচেপ্টত আমি এটা ভিডিঅ' বনাম, সকলোৱে মৰম দিব। তো আজি আমি একেলগে ছাৰৰ লগত কাম কৰিম। তো আগলৈ কি কৰোঁ চাই থাকক। আৰু এতিয়া আমাৰ আৰাধনা, তাই কি কৰে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া ছাৰৰ ৰুমটো চাওকচোন, ইমান ধুনীয়াকৈ সজাই থৈছে ন। সঁচাই এইখিনি ছাৰৰ আৰ্কিভমেণ্ট হয়। এয়া আমি ছাৰক কেকটো দিলে আৰাধনাই। কেকটো আপোনালোকে দেখিলে কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু তাই আজিকালি এতিয়া নতুনকৈ মানে আমাৰ কামপুৰ আৰু নগাঁৱলৈকে ছাৰ্ভিচখিনি কৰিব পাৰিব। তো তাই সেই ছাৰ্ভিচটো কৰিবৰ কাৰণে নতুনকৈ মানে কাম এটা হাতত লৈছে। তো আপোনালোকে তাইক আশীৰ্বাদ কৰিব। কৈ দিয়ে তাই কথা ক'বলৈ লাজ কৰে। মোৰ মিনি ব্লগ আহিব ইনষ্টাগ্ৰামত। তাই আজিকালি মিনি ব্লগো দিয়া কৰা হৈছে, আহিব ইউটিউবত। শ্বৰ্টছো দিয়া হৈছে। তো আপোনালোকে চাব। মোক যেনেকৈ মৰম দি আগুৱাই নিছে, ছাবস্ক্ৰাইব কৰি দিব। তাইকো কিমান মৰম দি আগুৱাই লৈ যাব। নেজানো আকৌ ভালকে। মোৰ মানে বহুত লাজ লাগে এইবিলাক। বৌতাত ক'ব পাৰিম, কিন্তু নিজৰ ফোনত মানে নহ'ব এইবিলাক। ঠিক আছে, তো আগলৈ চাই থাকিব। এজন নাচি দিয়া অকণমান, নাচি দিয়া। নৃত্যগুৰুৰ ওচৰলৈ আহিছা। এয়া হ'ল মোৰ কাষ্টিউম, মানে প্ৰথম শ্বুটটোৰ কাৰণে। আৰু আমাৰ আৰু এটা যোগাৰ আছে। এইটো যোগাৰটো হ'ল এইটো। আজি টেষ্ট কৰিম এইটো। আৰু আপোনালোকে গোটেই ভিডিঅ'টো চালেহে গম পাব আচলতে কনচেপ্টটো কি। আৰু কনচেপ্টটো লক্ষ্য ছাৰৰ শ্বৰ্টছতো হওক বা ইনষ্টাগ্ৰামতো হওক পাবই, বা আমাৰ মানে পাবই বাৰু। খালি চাই যাব। আৰু প্ৰথমটো লুক একদম চিম্পুল বোৱাৰী লুক, আৰু দুটা লুকে আছে। চিম্পুল কাপোৰ দুযোৰ পিন্ধি আহিছোঁ। আৰু আৰাধ্যা আজি প্ৰথম শ্বুটিং কৈছোৱে, চাই যাব। আৰাধ্যা একদম আজি দিনটো খোৱা নাই। কি খুৱাই নে নোখুৱাই নাজানো বাৰু। এতিয়া ব'লক চাই যাব। তুমি আৰাধ্যা অকণ দেখিলা আহাচোন। বনাম ডান্সৰ ৰিলহে বনাম। মন বেয়া নকৰিবা, মন বেয়া নকৰিবা, মন বেয়া টাটা প্লিজ। খালি মোলৈ চা বুজাই আছোঁ যে অকণ গম পাইছা আৰু এনেকৈ সঁহাৰি জনাবা। 3, 2, 1 go। মন বেয়া নকৰিবা। ইয়াৰ উপায় আছে নহয়। অনাথ আশ্ৰমৰ পৰা ল'ৰা বা ছোৱালী এটা তুলি ল'ম দিয়া। অনাথ আশ্ৰমত পৰি যায়। তুমি চেণ্ডেল পিন্ধা নাই নহয় গোসানী? চেণ্ডেল পিন্ধা নাই, এই চেণ্ডেল পিন্ধ গ। অলৰেডি অনাথ আশ্ৰম ওলাইছেনে? ওলাই আছে। ব'লা ব'লা। পানীত পৰিব।
চাওঁ এইটো মোৰ হ'ল ছেকেণ্ড লুকটো আৰু এইটোৱে ফাইনেল লুক হ'ব মানে এতিয়া অকণমান চিন আছে সেইখিনি কৰাৰ পিছত আৰু শেষ আৰু এয়া ছাৰ ৰেডি হৈ আহিছে ছেকেণ্ড লুকটোৰ কাৰণে চোৱা, মই আহিলে সদায় লাইটৰ প্ৰব্লেম ধুনীয়া আমি খুব ধুনীয়া কনচেপ্ট এটালৈ কৰি আছোঁ আৰু মধুস্মিতা অলৰেডি কিছুমান খুব মানে ছ'চিয়েল ইছ্যুজ যিবিলাক আমাৰ সামাজিক সমস্যা বা আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত সমস্যা সেইবোৰ মধুস্মিতাই খুব আগৰ পৰা শ্ব'কেছ কৰি থাকে ভাল লাগে বহুতে চাগে নাজানে তাই মোৰ একদম খুব এগৰাকী ভাল ছাত্ৰী মানে আমি গুৰু শিষ্যৰ আজি এটা বণ্ডিং হৈছে ৰিইউনিয়ন হৈছে বহুত দিনৰ মূৰত তাই কৰ্মসূত্ৰে বিজি মই বিজি সেইকাৰণে আমি দুইটা মিলি আজি অকণমান সময় উলিয়াই কাম এটা কৰিছোঁ বাৰু খুব আগ্ৰহেৰে কৰিছোঁ ন মধুস্মিতা বহুত আগ্ৰহে কৰিছোঁ আপোনালোকে মৰম দিব দেই মৰম দিব আৰু চাব আৰু ক'ত পাব ছাৰৰ মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল হৈছে দাস লাক্ষ্যজ্যোতি আৰু হয়তো মধুস্মিতাৰ লগতো চাগে কলাপ থাকিব কলাপত পাই যাব আৰু ইউটিউবৰ মোৰ শ্বৰ্টছত থাকিব তাত পাব আৰু মধুস্মিতাৰ শ্বৰ্টছতো চেক কৰিব তাই চাগে আপলোড দিব তো পাই যাব তো সকলোৱে মৰম দিব তো আগলৈ দেখুৱাই থাকিম বাৰু কি কৰোঁ তো চাই যাব তোমাকে বিচা এনেকৈ হাতখন এনেকৈ দি পেলাই এনেকৈ দিয়ে তোমাকে বিচা অ কৃষ্ণ এটা কেনেকৈ লয় এনেকৈ দিয়ে নেকি অঁ এনেকৈ মানে ছাৰ এনেকৈ দিয়ে তোমাকে বিচাৰো দি পেলাই ছাৰ এইটো যে খুব হয়তো এনেকৈ দি পেলাই আৰু এইটো ফাইনেলি আমি ট্ৰেইনিঙত থকা যিটো ৰীল সেইটো শ্বুট কৰিলোঁ আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত গৈ পেলাই আপোনালোকে চাব পাৰিব তো মধুস্মিতা শইকীয়াত গৈ ধুনীয়াকৈ চাই আহিবগৈ মই দেখিবলৈ পোৱা নাই তোমালোকে হা ভাবিছা যোৱা আমাৰ ৰাইডে এতিয়া খোৱা পৰা উঠিছে আৰু এয়া পেহীয়েকৰ লগত কি খাইছে চাহ চাহ খাইছে আমি চাহ খালোঁ এতিয়া চবে তোমাক দিছিলোঁ নাই কিয় আৰু আমাৰ গানৰ কি কয় আমাৰ শ্বৰ্টটো হৈ গ'ল যিটো কাৰণে আমি আহিছিলোঁ কিন্তু এতিয়া আমি কৰি আছোঁ ৰিলছৰ কাৰণে তো এয়া পিপি নাচিছে চোৱাচোন দেখা পিপি নাচিছে চোৱা আকৌ এটা দিলে আমাৰ এইপিনে তো এয়া আমি চুটটোত সামৰি যাবলৈ ওলালোঁ আৰু এয়া ছাৰ খুব হাৰ্ডৱৰ্ক হৈছে আমাৰ আজি আই এম চিয়'ৰ যে এটা ভাল কণ্টেণ্ট পাব আৰু মধুস্মিতাৰ ভিডিঅ'বোৰতো ভালেই পায় সকলোৱে ব্লগবোৰত সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু একচুৱেলি তাই হৈছে মানে কেনেকৈ এগৰাকী ছোৱালী হৈ বা এগৰাকী বোৱাৰী হৈ সাহসেৰে মানে জীৱনত আগুৱাই যাব লাগে একদম খুব এটা সুন্দৰ উদাহৰণ গতিকে মই ভাবোঁ বহু আমাৰ উঠি অহা নৱপ্ৰজন্ম তাইক লৈ উৎসাহিত হ'ব গতিকে তাইক ফ'ল' কৰিব তাইৰ কামবোৰ ভাল লাগে মই পাৰ্চনেলি ভাল পাওঁ চ' আজি ব্লগটো শেষ কৰিবা নেকি এতিয়া শেষ কৰি দিম ইয়াতে চ' ব্লগটো শেষ হ'ব বাই আৰু মোৰ ইউটিউব চেনেল আছে লাক্ষ্যজ্যোতি দাস যদি চাব বিচাৰে নাচ শিকিব বিচাৰে ইউ কেন ছাবস্ক্ৰাইব আৰু ইনষ্টাগ্ৰাম হেণ্ডেল দাস লাক্ষ্যজ্যোতি আগতে কৈছোঁ নেকি ন দিয়া বাই সকলোতে চাব আৰু এতিয়া আজি মানে ব্লগটো দীঘল নকৰোঁ তো চাহঁতৰ ঘৰতে মানে ব্লগটো সামৰি দিছোঁ যিটো বেছি দীঘল হৈ গ'লে আপোনালোকে আমনি পায় তো ধন্যবাদ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে আৰু মৰম দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ছাবস্ক্ৰাইব কৰি দিব দেই